হেল্ল' গাইছ, আৰু এটা নতুন সুন্দৰ ব্লগৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। তো গাইছ, আজি ভিডিঅ' বনোৱাৰ কথা নাছিল। আজি এতিয়া আন্ধাৰে হ'ল, এনেই কিবা এটা নাপলি আৰু বনাই ভাল নালাগে না। তো আজি এটা খানা হ'ব যাই আছে। আপোনালোকে ভিডিঅ'টো চাই থাকিব একদম লাষ্টত গ'লে, আৰু অলপ বনাই খেলা চাওঁ ৰ'ব। আৰু দ্বিতীয় মানে খেলা খেলাইছে সেই আকে সিটো ভিডিঅ'ৰ নিচিনা সৰু ছোৱালীকেইটা মানে আজি ক্ৰিকেট খেলাই আছে সৰু ফিল্ড এখনত। সেইখিনি চাই আহোঁ, চাই আহি আপোনালোকক খেলাখন দেখাই গৈছোঁ, আপোনালোকে চাই থাকক। আৰু মোৰ লগত আছে এতিয়া হাৰা আৰু সমীৰণ বাৰু খানাত নাকছে। খানাত হাৰা মই আৰু আমাৰ দাদা এটা আছে, আমি জেঠীমাহঁতৰ ঘৰতে খানাটো খাম। তো আপোনালোকে ভিডিঅ'টো লাষ্টত গ'লে চাব, বেছি দীঘলা নকৰোঁ ভিডিঅ'টো, আপোনালোকে লাষ্টত গ'লে চাই থাকিব। তো গাইছ, চাই থকা আগে খেলা চাওঁ। এটা বল দিছি কি হ'ব আজি তুমিও সৰু ছোৱালীৰ লগত হা মন পৰে না, মনলৈ ঠিক 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 কি নামন্তি বাউণ্ডাৰী টেষ্ট মেচ কি আৰু কেনাই ভাল না খেলা চেলা চাই আহিলোঁ। এতিয়া হাৰাৰ বাৰু পৰীক্ষা, ইয়াক এতিয়া অলপমান পঢ়ক। মায়াকো ফোন কৰি আছে, মেট্ৰিক পৰীক্ষা আহিলেই বাবু কেইদিন আছে, কেইদিন হিচাপ কৰিলে 5 দিন নাই। আজি ৰাতি খানা খাবি মোক যদি কিবা কৈ চাবি কিন্তু। হাৰাহঁতৰ ঘৰত আহি পালোঁ, হাৰাক পঢ়িব দিছে, এতিয়া পঢ়ি আছে। অলপ ময়ো দেখাই দিলোঁ। মায়াকে গালি পাৰি আছে, ইয়াক যাবা দেই নে নেদেবা। পৰীক্ষা আহিলে না 5 দিন আছে। অসমৰ ৰূপ সৌন্দৰ্য দেখি মোগল হৈ পৰিছিল অসম ভূমি প্ৰাকৃতিক ৰূপৰ সম্পদ। তো গাইছ, মই হাৰা আমাৰ ঘৰটো চাব নেকি অলপ? এইটো মোৰ ৰুম ভালকৈ কমপ্লিট হোৱা নাই দিয়কচোন। এপানে মই বাগাত দিওঁ, কেনেকৈ বাগাত দিয়া দেখাই নেদা আপোনালোকক। আৰু এতিয়া আমাৰ টিভি আৰু দোকানো আছে আমাৰ। এইটো এনাই বেকাৰ ৰুম বুলি কয়। আমাৰ পাকঘৰৰ চাব নেকি? এইটো আমাৰ পাকঘৰ, এইটো আমাৰ ভাত বনাওঁ, দালি ভাত খাওঁ, এইগিলা নিমখ চিমখ থাকে, ইয়াতে ভাত খাওঁ আমি। আপুনি এনেকৈ ভাত খাওঁ আমি লেপৰাত দি নাখাওঁ দিয়কচোন। আমি লেপৰা হাতে দি ভাত নাখাওঁ, বাহান হাতে দি খাওঁ। সেইটো আমাৰ পাকঘৰ। পাকঘৰত পুটিঙা ডাঙৰ থৈ দিছে এইগিলা ডিজাইন আমাৰ, তাৰমানে গাঁৱলীয়া ঘৰ না, ডিজাইন চিজাইন থাকে। এইটো কি বস্তু জানেই? এই দেখা চেখা পোৱা নাই ৰ'ব। এইটো কি বস্তু জানেই? নাজনেই আমি সৰু সৰু মানুহ নহয় কলচিৰা অলপ পঢ়ি আছো, কি কৰিছি? অলপ চাই দিওঁ কি কৰিছে আপুনি? মোৰ বস্তু পাইছে আপুনি? মোৰ পঢ়াতে গেছি দিয়ে দেখা পঢ়াতে মানে সেই মোৰ মেট্ৰিক গেছি দেই। আর মোর টেবিল কত জাপরা মুই আও জয় জুবিন দিয়া দেখছি তে আমার এখন টুট দিলে ঘরটো বাস সাইডে কবি দিতে মই এতিয়া ঘৰত গ'লে যাওঁ। এইবাৰ পঢ়ি আছে, ৰচোন বেকাত থকা নাই, পঢ়ি আছে। মই ঘৰত গ'লে যাওঁ দিয়ক গাইছ, মই গালি খাব লাগিব অলপ। ঘৰত থাকোঁ, থাকি আপোনালোকে খানাত যাই আছোঁ, আপোনালোকক গোটেইখিনি দেখাম। কাৰ তাত খাম, কাৰ লগত খাম, কোন কোন আছে চব দেখাইছোঁ। তো গাইছ, ভিডিঅ'টো লাষ্টত গ'লে চাই থাকক, স্কিপ নকৰা কৰি। তো গাইছ, লগ পাই আছোঁ। এইমাত্ৰ আমি আহি পালোঁ য'ত খানা খাম তাতে। আমাৰ লগত আহিছে মই আহি পাইছোঁ দিয়ক গাইছ। আপোনালোকে এইটো ঘৰ চাই জাষ্ট নকৰিব। আমাৰ যে ঘৰটো দেখিছে সেনেকুৱা ঘৰ 10টা 20টা কিনি দিবি আৰু এইটো বাবু দাও লাগিলেই কেমাল ৰে লাগিলে চেলাত পুৰণা সেইবিলে এটা আছে, এটা জাষ্ট আমি দেখি আছোঁ মাংস চাংস। It's been a long day without you, my friend. সে আমার মাংসের যে আগে পেঁয়াজটো দেই আর জ্বালাটো দেই, সেই বস্তুটো কৰি আছোঁ এতিয়া আমি। তাৰপিছত মাংসটো দিম। গাইছ, আমাৰ শেফ ডাংগাৱালা মাংস বনব এতিয়া। এই মাংস গাইছ এই খাওঁ নেকি এক পিচ? নাখাওঁ দিয়ক, কেঁচি কেঁচি তম্ব লাগে ন। এই আৰু আছে দেখাইছোঁ একদম খোৱা এই কথা হৈছে নেকি? দাদা মাংস বনাব ওলছে আৰু এনেকুৱা মাংস বনাবলৈ কৈছোঁ না গাইছ, খাব আৰু
টানাই কথা গাইছে যি কি ক ই ডুগরি কলেজত ৰান্ধনি কৰে না নিৰিম কলেজত খাম আৰু আজি কিছু খাম গাইছ দেখাই আছো আপোনালোকক চাই থাকক তো গাইছ এতিয়া বিলাহী এড কৰিছে ইয়াৰ পিছত মাংস আহিব বিলাহীটো ভাজা গেলে অলপ হয় না ভাজা যোৱাৰ পিছত আহিব না বঢ়িয়া হয় কথা আজি কি বাছলে দিছি খাম আৰু আজি কিছু খাম কি বাছলে দিছি এই মাংসর কালার দেখিছে বা কি কালার উঠছে করছে বাবা তুমি আমি दुबई ना ऐसा ग्रेवी बनाऊंगा ना खा के ना बहुत अच्छा लगेगा उंगली उंगली छट्टे रहोगे छट्टे তো গাইজ ভাত হৈ গ'ল এতিয়া ভাত খাওঁ ভাত খাই ভিডিঅ'টো এণ্ড কৰিম এইখিনি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইবটো কৰি থ'ব আৰু নতুন ভিডিঅ' আহিছে তো গাইজ চবতে দেখিব এই জুবিন দাক জয় জুবিন দা জয় আই অসম তো বাই বাই গাইজ